ক'ত গৈ আছা তুমি? সুইচাইড কৰিবলৈ গৈ আছো। তেন্তে ইমান মেকআপ কিয় কৰিছা? কি কোৱা হে? কালি নিউজ পেপাৰত ফটোটো আহিব নহয় মোৰ। জান, এতিয়া কোৱাচোন, তুমি কি বিয়াৰ আগতে বেলেগ ল'ৰাৰ লগত প্ৰেম কৰিছিলা? কৰিছিলো। কি? নাম কোৱা হাৰামিত, এতিয়া গৈ মাৰি আহিম তাক। বাপৰে বাপ, তুমি কিয় অকলে তেওঁলোকক মাৰিব পাৰিবা? আচ্ছা, মই মৰি গ'লে তুমি ক'ত থাকিবা? মই মোৰ ভণ্টিৰ ঘৰত থাকিম। আচ্ছা তুমি কোৱাচোন, মই মৰিলে তুমি ক'ত থাকিবা? কথা দিলে কোনটো? তুমি মৰি গ'লে ময়ো তোমাৰ ভণ্টিৰ লগত থাকিম। আচ্ছা মই দেখাত কেনেকুৱা? তুমি দেখাত বহুত ধুনীয়া। কি ক'লা? আকৌ এবাৰ কোৱাচোন। তুমি দেখাত বহুত ধুনীয়া। আকৌ এবাৰ কোৱা না। এটা মিছা কথা আৰু কিমান বাৰ ক'ম? ৰাতিৰ বাবে কি ৰান্ধিলা? বিষ ৰান্ধিছো, বিষ খাবা নেকি? আচ্ছা ঠিক আছে, তুমি খাই শুই পৰা। আচ্ছা জান, কোৱাচোন তোমাক মোৰ সৌন্দৰ্য ভাল লাগে নে বুদ্ধি? আৰে পাগলি, মোকতো তোমাৰ এই ধেমালি কথাবোৰহে ভাল লাগে। আচ্ছা মোৰ বাৰ্থডে গিফ্ট ক'ত? বাহিৰত চোৱাচোন, এটা ৰঙা ৰঙৰ গাড়ীত দেখা পাই আছা নেকি? ৱাও থেংক ইউ জান। আৰে নহয় ৰে পাগলি, সেই ৰঙৰ এটা লিপষ্টিকহে আনিছোঁ তোমাৰ বাবে। ভালদৰে পঢ়িব নোৱাৰা নেকি? চকুত কি সমস্যা আছে নেকি তোমাৰ? চকুত সমস্যা থকাৰ বাবেহে তোমাৰ দৰে ছোৱালীক মই বিয়া পাতিলোঁ। আচ্ছা স্বৰ্গত কি বিয়া নহয় নেকি? নহয়। কিয় নহয় বাৰু? শুনা, যদি স্বৰ্গত বিয়া হ'লহেঁতেন, দুই দিশে নৰক হৈ গ'লহেঁতেন। যোৱা সোমবাৰে মোৰ পেহাই চিৰশান্তি লাভ কৰিলে। কি কোৱা, কেনেকৈ ঢুকালে পেহা? আৰে নহয় ৰে, পেহী ঢুকালে, সেইবাবে পেহাই চিৰশান্তি লাভ কৰিলে।